হেল্ল' গাইছ, মই ৰাজদ্বীপে আপোনালোকক নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দেখিছে নহয়, মাৰ লগত পথাৰলৈ আহিলোঁ। কিমান ধুনীয়া হৈছে ধানখিনি। মাজে মাজে বানে মাৰিলে কাৰণে মাজে মাজে ওলোৱাও নাই, তেও হৈছে আৰু কিমান ধুনীয়া লাগিছে। সেউজীয়া ধৰণী ধুনীয়া বুলি এনেই নকয়। চাওকচোন, মাৰ লগত আহিছে। এয়া আমাৰ মায়ে এতিয়া চাকি জ্বলাবলৈ লৈছে, চাকি জ্বলাইছে। চাকি জ্বলাইছে। এয়া পথাৰ চাওক, বেলিটোৱে বৰ আমনি কৰিছে। সেউজীয়া সেউজীয়া। এয়া একেলগে একেলগে আহিছে। এয়া বেলিটোৱে বৰ আমনি কৰি আছে, দেখিছেনে? পথাৰৰ মাজত এই মনোৰম দৃশ্য। আহিন কাতিমহীয়া বতৰটো বহুত ভাল লাগে। কাৰ কাৰ প্ৰিয়? আমি সেৱা কৰিছোঁ যাতে শস্য ভাল হয়, তাৰে কামনা কৰিছোঁ। সেৱা কৰি ঠিক নাই। চাওকচোন, চাকি গছি যেনেকৈ জ্বলি আছে, তেনেকৈ যাতে ধানবোৰো ভাল হয় তাৰে কামনা কৰিলোঁ। নতুন এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিল।